কৰা হৈছে? আজি সকলোৱে জানে মনীষা বাল্মীকি উত্তৰ প্ৰদেশৰ এজনী কণমানি ছোৱালী, তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু তাৰপিছত উত্তৰ প্ৰদেশ পুলিচে তেওঁৰ মৃতদেহটো তেওঁৰ পৰিয়ালক চমজাই নিদি মনে মনে ৰাতি 2:30 বজাত তেওঁৰ পৰিয়ালৰ অনুপস্থিতিত সৎকাৰ কৰিছে আৰু তাৰে প্ৰতিবাদত আৰু সেই দুখীয়া পৰিয়ালত যাতে ন্যায় পায় তাৰ বাবে আজি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আজি উত্তৰ প্ৰদেশলৈ সেই পৰিয়ালটোক লগ ধৰিবলৈ গৈছিল। কিন্তু আমি দেখিছোঁ যে যোগী আদিত্যনাথে তেওঁৰ খাকী পোচাকধাৰী যি গুণ্ডা বাহিনী আছে উত্তৰ প্ৰদেশ পুলিচ, সেইবোৰক দি আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক শাৰীৰিকভাৱে অপদস্থ কৰিছে আৰু আমি তাৰ বিৰুদ্ধে আমি গোটেই ভাৰতবৰ্ষত আজি যুৱ কংগ্ৰেছ NSUৱে আজি নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ প্ৰতিকৃতি দাহ কৰিছোঁ আৰু ইয়াৰ লগতে এই বিজেপি চৰকাৰখনক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ হিটলাৰী শাসন আমি কংগ্ৰেছে মানি নলওঁ আৰু আমি ভয় নকৰোঁ। তেওঁলোকে তেওঁলোকৰ গুণ্ডা বাহিনীক, এই পোচাকধাৰী গুণ্ডা বাহিনীক দি যিমানে অত্যাচাৰ কৰক, কংগ্ৰেছৰ প্ৰত্যেকটা সৈনিক এই ভাৰতবৰ্ষৰ স্বাৰ্থত সদায় মাত মাতি যাব আৰু সদায় প্ৰতিবাদ কৰিবলৈ সাজু থাকিব। Gandhi Zindabad!